যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছিলে মোবাইলটো যে আপ ল'ব মোবাইল নাভাঙে কি ভাঙিব গাইজ মই এটা কথা কওঁ যাওঁতে 2 লিটাৰ তেল ৰুটি মাংস আৰু কিবা খোৱালি খাওঁকৈ থকা লাগে হেল্ল' ফ্ৰেণ্ডছ বিটি ব্লগ চলে আপোনালোকক স্বাগত তো গাইজ থাম্বনেইল চাই আপোনালোকে গম পাইছে আজি মই ক'লৈ যাই আছোঁ মানে লগৰ ল'ৰা এজনে মোবাইল কিনিব এখন আমাৰ তাতে ছেকেণ্ড হেণ্ড মোবাইলৰ দোকান দিছে তাতে মোবাইল এটা কিনিব আমি আপোনালোকক দেখাই ল'ম ক'ত কিমান দাম কিমান মোবাইল কি কোন জেগা চব দেখাই ল'ম আপোনালোকে চাওক কিয় ক'বি গাইজ ৰাতিপুৱা সদায় ফোন মাৰোঁ গাইজ আগদিনো ফোন ৰিচিভ নকৰোঁ ঘৰত আহি সদায় মাতিব লাগে নহয় গাইজ মানে কি ৰাতি মোৰ শুৱাতে 11টা বাজে ৰাতিপুৱা মোৰ উঠোঁতে হেৰি হয় কি বুলি কয় 12টা বাজে কালি ডাবিং দি গাইজ মই 1:30 বজাত ঘুমিছোঁ ৰাতি দেখি উঠ পেলাই এইটো সি মই কুম্ভকৰ্ণ গাইজ তেতিয়াহ'লে আমি গন্তব্যস্থানলৈ যাওঁ বোলো তো গাইজ লগৰ এজনে মোবাইল কিনিব বুলি কৈছিলোঁ যে আমাৰ এই এজন সদায় ব্যক্তি কি কিনিবি আইফোন নেকি আইফোন এটা ল'ম বুলি ভাবিছোঁ আৰু আইফোন গাইজ কি কবি এনেকৈ কৈছে গাইজ আইফোন নলয় আইফোন ল'ম বুলি কৈছে 12 Pro Max নে কি এটা আছে জীয়াই 30,000 মান পাইছি গাইজ বেচিব কি নাথাকিব বেচিব কি থাকে যিটো চাই থাকোঁ যাওঁ এতিয়া গাইজ তেল ভৰাৰ পইচা বেছি হৈছে গাইজ ATM দি মানে ATM ইউজ কৰি কিনে ভৰাম তেল ফুল টেংকি ভৰাব বোলে আজি প্ৰায় গাড়ী কিনাৰ কেইবছৰ হ'লতো প্ৰায় 2 বছৰ প্ৰায় 2 বছৰ মূৰত আজি ফুল টেংকি কৰিব গাইজ আৰু এইজন দাদা ফুল টেংকি মাত দিয়া গাইজ আমি আহি পালোঁ বৰ্তমান দোকানৰ কাষতে আছোঁ দোকানখনতে দুনিয়াৰ মানুহ আছে অলপ দেৰিকৈ যাই আছোঁ ভিডিঅ' বনাই লওঁ মোবাইলটো কিনি পেলাই আপোনালোকক দেখাই লওঁ কি হয় তাৰপিছত আপুনি এড্ৰেছ আপুনি বস্তু আপোনাক দি দিম আগে মাজতে মাত মাতা হেল তাৰ পৰা আজি মই এটা মোবাইল চুৰ কৰি দিম আজি গাইজ মানে নাই চোন নহয় কিন্তু আজি প্ৰথম চুৰ কৰিব সেই মোবাইলটো মানে কি বুলেটখন দিব নিজকে দিছে তম্বা দেখি দক হেল গাইজ অমায়াপুৰত আছে এইটো অলপ বিজেপি চাইডৰ পৰা আহিলে বেছি নহয় অলপমান আৰু অলপমান মানে মাজত আমি বাৰু ডেস্ক্ৰিপশ্যনত বাৰু কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোক আহিব এই বস্তুখিনি লৈ ডাউট টিপ চাওক গাইজ চাওক মোবাইল পাই হেডফোন পাই এই মোবাইলটো আনি লৈ মোবাইলটো লেপটপ পাই এভৰিথিং ইজ এভেইলেবল ইন দিছ নাম্বাৰ আছে আপোনালোকক ডেছক্ৰিপশ্যনত দি দিয়া যাব নাম্বাৰখিনি তো বলক আমি মোবাইলটো কিনি লওঁ বাৰু চাওক আমি মোবাইল কিনিব আজি ব্ৰ' তোমাৰ আজি মনটো কেনে লাগিছে আজি তুমি মোবাইল কিনিবা তোমাৰ কাৰণে এনে মোবাইল ছেকেণ্ড হেণ্ড হ'লেও তোমাৰ কাৰণে নতুন মোবাইল মনটোতো বহুত ভালেই আমাৰ কাৰণে এতিয়া মানে এখানেই সামৰ্থ্য আমাৰ তাতকৈ মানে আমি বেছি নতুন মোবাইল কিনিব পাৰোঁ কাম চাম কৰি খোৱা মানুহ মানে ভাঙি যায় খুব এটা ইমোচনেল বেছি ভাঙে আৰু ইমোচনেল গাইজ ভাঙিবই কাৰণ যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছিলে মোবাইলটো যে আপ ল'ব মোবাইল নাভাঙে কি ভাঙিব গাইজ মই এটা কথা কওঁ যাওঁতে 2 লিটাৰ তেল ৰুটি মাংস আৰু কিবা খোৱালি খাওঁকৈ থকা লাগে তাৰ পেটে কৈ দেখা নাই পেটটো ৰকে মাৰা মোবাইল কিনিব আজি খুৱাব নহয় যদি মানুহৰ খুৱামতো চাওকচোন তাৰ থপৰা চাওকচোন আৰে মস্ত পেটটো দি পেলাই কি নাখায় চব খাই বনাইছোঁ খাই আহিলে পেট নাচাগে তাৰ সাপৰ মিটি
11 128 GB না 15 দিন ইউজ করুন আচ্ছা আর প্রাইসটা আপনি ডেসক্রিপশনে দিয়ে দিন লিস্ট আপনি হোয়াটসঅ্যাপ কন্ট্যাক্ট করে যাবেন ক্যাট লগার আচ্ছা আর বাকি তো আছে 12 Pro 256 GB 8 month ওয়ারেন্টি কন্ডিশন ফেল 12 Pro 256 GB প্রাইস কত কিমান প্রাইস তো ডেসক্রিপশনে দিয়ে মোট হোয়াটসঅ্যাপ নাম্বার দিয়ে ক্যাট লগার পাই যাব আচ্ছা OnePlus পাই যাব OnePlus Nord C 5G with 120 ল্যাপটপ পাই যাব ল্যাপটপ লাগিলে ডিএসএলআর পাই যাব ল্যাপটপৰ ফাংচন আছে একলা কোন ধৰ দিনৰ প্ৰাইস তো কোন ধৰ গাইছে 1 month ওয়ারেন্টি 19 19,000 কিমান দিন হ'ল তোৰ দাদা একমাহ মানুষ কৰিছে আৰু RAM 4 GB RAM RAM 8 GB RAM প্ৰচেছৰটো কি 16 GB i5 চেনেল ভালে আছে প্ৰচেছৰ Samsung ইতিহাস অলপ হ্যাং আছে মানে ধৰক অলপ কেতিয়াবা অফ হৈ যায় অলপ শ্ল' বাকী ডিছপ্লে ফিংগাৰপ্ৰিণ্ট গোটেইখিনি আছে তো আপোনাৰ ভিডিঅ'ৰ পৰা চাই আহিলে যদি কোনোবা আহে আপোনাৰ চেনেলটো ষ্টক কৰা হৈ গ'ল 199 মানে 1999 টকা So guys, biggest offer in this phone. যদি আমাৰ ভিডিঅ' চাই কোনোবা আহে দেন কিমান 199 গাইছ যদি আমাৰ ভিডিঅ' চাই কোনোবা আহে সেইটো ল'ব পাৰে অনলি 1999 টকা দি আছে এক্সেছনত আমি নাম্বাৰটো দি দিম কণ্টেক্ট কৰি আহি যাব আমাৰ ইউটিউব চেনেলৰ নামটো ক'ব আপোনালোকে ডিছকাউণ্ট পাব অনলি 1999 টকা আৰু লগতে আপোনাৰ ভিডিঅ' চাই যোনী আহে চবকে এইটো দিয়া হ'ব মোবাইলটোৰ লগত যিকোনো বস্তু কিনিলে এইটো ফ্ৰী থাকিব আৰু পাবজি স্লিপ তো গাইজ টুত পাৰো আইফোন কেইটা আপোনাক লগক দেখালোঁ এতিয়া আমি এণ্ড্ৰইড কেইটা দেখাই ল'ম OnePlus Nord C Samsung পাই যাব 8GB 120 M31 এইটো আহি যাব আপোনাৰ অনলি 7,000 6,500 কৰি দিম Vivo P11 Pro পাই যাব Honor Play Mi Max M1 OnePlus 6 পাই যাব Oppo F9 Pro এইটো আপোনাৰ ভিডিঅ' চাইলে 5,200 কৰি দিম 664 Motorola One Vision pop-up camera condition hello বেষ্ট তো ক'ব ন চাই লওক মেইনলি আপোনাৰ ধৰক অমিয়াপুৰ বামুন্দি চক দি আছে হাজোৰত নিয়াৰ বাই হাজোৰত আপুনি বনাই আছে সেইটো চাইডে পাই যাব আৰু কণ্টেক্ট কৰিলে বাই ডিছক্ৰিপশ্যনত দি দিব ভাই মোৰ নাম্বাৰটো আৰু আপোনাৰ কি বুলি কয় দাদাৰ ভিডিঅ' চেনেলৰ পৰা যদি আপোনালোকে আহে আপোনাক কিবা এটা দাদাৰ পৰা ডিছকাউণ্ট দি দিয়া যাব আৰু ফাইনেলি গাইজ মোবাইল ল'লোঁ এফালে আহে মোবাইলটো চাওঁ এইটো মোবাইল কিমান ল'লি এইটো 3800 3800 আৰু গাইজ এটা বিগেষ্ট অফাৰ আছে মানে কি যে আপোনাৰ আমাৰ ভিডিঅ' চাই যে আপুনি দোকানত আহে তেতিয়াহ'লে চেমচাং A50s ন চেমচাং A50sটো আপুনি 1999 টকাত পাব অনলি BT ব্লগছৰ তৰফৰ পৰা আহিলি সেইটো বুলি নহয় আৰু বহুতকেইটা মোবাইল ল'ব আপোনালোকে আহি পেলাই সুধি চাব তো আমি ঘৰমুৱা অলপ গাইজ নে কি কয় এক চাইছোঁ এক ফটো উঠি আছে গাইজ বল গাইজ পাৰ্টি দিছে পাৰ্টি ঠাণ্ডাৰ পাৰ্টি এই পেটলাই একদম দুটা তিনিটা কালে দিছে মোবাইলৰ পাৰ্টি ঠাণ্ডা হৈ কিনে ইয়াতে হেৰি কৰি থৈ দিছে গাড়ীত তেলৰ পইচা টকা নিদিলে কেলা গেল লগৰ চলি গাইজ আজিৰ ভিডিঅ'টো এখানিয়ে আছিল ভিডিঅ'খন ঘৰত গ'ল অলপমান বেলেগ জেগাত ওলাই আছোঁ এনে ৰাস্তাতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আছিল ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ
জয় আই অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম।